হেল্ল' ফ্ৰেণ্ডছ, মই আজি শিঙি মাছ আলু বিলাহীৰে জোল বনাম। আপোনালোকে চাই থাকক। এয়া দেখিছেনে, আলু বিলাহী কাটি ল'লোঁ, এইফালে শিঙি মাছখিনি কাটি ল'লোঁ আৰু এইফালে আলুখিনি ফ্ৰাই কৰি লৈছোঁ। দেখিছে, এয়া এইফালে আলু ফ্ৰাই কৰা তেলেৰে আকৌ পিঁয়াজখিনি দি দিলোঁ আৰু এইফালে শিঙি মাছখিনি যিহেতু ক'লা ক'লা দেখা গৈছে, দেখাত ভালো নালাগে, হয়নে বাৰু? সেইটো কাৰণে এইটোৰে চাফা কৰি ল'ম ধুনীয়াকৈ। দেখিছেনে, আৰু এইফালে মছলা যি লাগে দি দিছোঁ। জিৰা গুড়ি, হালধি গুড়ি আৰু জলকীয়া গুড়ি। দেখিছেনে, অলপ পাঁচফোৰণো দিছোঁ। এয়া চাওক, আৰু অলপ সোৱাদ পৰিমাণে নিমখ দি পেলাই মছলাখিনি ধুনীয়াকৈ ভুনি লৈ আছোঁ। দেখিছেনে, এইফালে মছলা ভুনা হৈ গৈছে আৰু ভাজি লোৱা আলুখিনি গোটেইখিনি দি দিম ঢালি। এয়া চাওক, গোটেইখিনি ঢালি দিলোঁ আৰু ধুনীয়াকৈ ভুনি ল'ম। আৰু এইফালে চাফা কৰি লৈছোঁ ধুনীয়াকৈ শিঙি মাছখিনি। শিঙি মাছখিনি গোটেইখিনি কি কৰিম, আলুখিনি ভুনা হৈ গ'ল যিহেতু, সেইটো কাৰণে শিঙি মাছখিনি ধুই মেলি চাফা কৰি ল'লোঁ আৰু এই ঢালি দিলোঁ গোটেইখিনি। ঢালি দিয়াৰ পিছত এই গোটেইখিনি ভুনি ল'ম। ভালকৈ ভুনি লৈ অলপকৈ জোল দিছোঁ, এইখিনি ধুনীয়াকৈ ভুনি ল'ম শুকানকৈ। আৰু কেঁচা বিলাহী, পকা বিলাহী একেলগে দিছোঁ। দেখিছেনে, এয়া চাওক, জোল দি দিলোঁ। আৰু শিঙি মাছ যিহেতু বেছিভাগ জোলেই খায়, শিঙি মাছত বহুত শক্তি আছে। বেমাৰ হ'লে বেছিভাগ মানুহে শিঙি মাছেই খায়, হয়নে বাৰু ফ্ৰেণ্ডছ? জনাবচোন। বাই।